হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছা। বন্ধুসকল, অসমৰ জনপ্ৰিয় মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ আছে এটা ভাল খবৰ। গতিকে বৰষা ৰাণী বিষয়াৰ ভাল খবৰটো জানিবলৈ আপোনালোকে আমাৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ চাই যাব লাগিব। তেন্তে বলক দেৰি নকৰি আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, বৰষা ৰাণী বিষয়াৰ ভাল খবৰটো হৈছে যে তেওঁৰ এখন নতুন চিনেমা আহি আছে আৰু সেই চিনেমাখনৰ নাম হৈছে গুৱাহাটী ডায়েৰী ২০। আৰু আপোনালোকে এই চিনেমাখন উপভোগ কৰিবলৈ পাব ১৫ জুলাইৰ পৰা। গতিকে আপোনালোকৰ ওচৰৰ চিনেমা হলসমূহত এই চিনেমাখন উপলব্ধ হ'ব। বন্ধুসকল, আপোনালোকে বাৰু বৰষা ৰাণী বিষয়াৰ অভিনয় চাই কেনেকুৱা পায় মোক এটা কমেণ্ট কৰি জনাবচোন। লগতে এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।